সো গাইস আপোনালোকে বহুত জায়গাত এভেকশন দেখিলে তো এইবাৰ আমি দেখাবলৈ আহিছোঁ আপোনাক ছয়গড় এভেকশন নিশ্চয় দেখিছে পুৰা চাইডত দোকানমান টটিলে ভাঙি আছে বৰ্তমান তো ছয়গড় যেতিয়া ৰাস্তাটো 4 লাইন হ'ব তো ইয়াৰ বাবে চৰকাৰী মাতে যিমান দোকান আছিল টটিলে গোটেই একদম ভাঙি আছে তো এভেকশন চলি আছে তো আপোনাক ক'ত এভেকশন চলিল ছয়গড় তো আপোনাক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আপোনাৰ এণ্টলৈ চাওক তো ভিডিঅ'টো আপোনাক গোটেইখিনি দেখাব পাৰিম একদম চণ্ডীগড়ৰ পৰা আপোনাৰ অগুৰি ৰাস্তালৈ তো গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম ক'ত এভেকশন চলি আছে বৰ্তমান তো ভাই ভিডিঅ'টো এণ্টলৈ চাওক তো লেটছ গো সো নমস্কাৰ গাইছ সকলোকে স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ তো ফাইনেলি গৈ আছোঁ আমি এতিয়া ছয়গাং তো ছয়গড়ত আপোনাৰ এটা বিশেষ বস্তু দেখুৱাবলৈ গৈ আছোঁ তো দুখো লাগিব লাগে আৰু ভালো লাগিব পাৰে এইটো নাজাৰাটো দেখিলে তো কাৰণ যিহেতুকে ছয়গড়ত চলি আছে বৰ্তমান কিছুমান কাম ভাল কৰিব গেলি কিছুমান তাৰমানে যিকোনো কাম ভাল কৰিব গেলি কিবা এটা বেয়া হ'ব মানে সেইটোৱে আৰু প্ৰকৃতিৰে নিয়মটো কিবা এটা যদি ভাল হৈছে সেই বস্তুটোৰ দ্বাৰা কিবা এটা বেয়া হ'ব কিন্তু এই বস্তুটো যিটো না এই বস্তুটো যদি ভালে হ'ব সব মানুহৰে ভাল হ'ব কাৰণ ৰাস্তাটো 4 লাইন হ'ব আৰু সেইকাৰণে চৰকাৰী মাটিত থকা গোটেই মানে আমাৰ যিখিনি বাপ একেখনৰো ধাৰ মানে ছয়গড়ত যিখিনি মানে চৰকাৰী মাটিত আছে সেই গোটেইখিনি ভাঙি দি কিনে 4 লাইনটো হ'ব বাকী আৰু কিবা কিবি আপডেট কৰিব যিহেতুকে মানে আপডেট হৈ আছে পৰিৱৰ্তন হৈ আছে সব বস্তু ৰাস্তাটো পৰিৱৰ্তন হ'ব মানুহবিলাকৰ চিন্তাধাৰাখিনিও পৰিৱৰ্তন হোৱাটো প্ৰয়োজন আৰু আপোনালোকে মোক বোধহয় নতুন ইয়াৰ চেনেলত আজি দেখা পাইছে মানে মই তাৰ খুৰাকে হওঁ আৰু মোৰো এটা চেনেল আছে মোৰ চেনেলটো কথাটো কৈ দি তো গাইছ ইয়াৰ চেনেলটো এণ্টিভাইৰাছ ব্লগ বুলি আছে তো তলত দিয়া আছে তো আপোনালোকে যাই কিনে চাওক তলত লিংকটো দি তলত দিয়া আছে একদম লিংকটো মজাকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু চাব কেনেকুৱা লাগে কমেন্ট কৰিব গালি পাৰবা মন গেলে গালিও পাৰি দিব একদম গাইছ একদম গালি পাৰি দিব মোক যেনেকৈ গালি পাৰি নাই গালি পাৰি দিব একদম মজাকে তো এতিয়া গৈ আছোঁ ছয়গাং তো ভিডিঅ'টো এণ্টলৈ চাই থাকক সো ফাইনেলি গেছ পাই গ'লোঁ আমি ছয়গাং তো নিশ্চয় দেখিছে দোকানবোৰ দাঙি আনি আছে ট'টেলি ছয়গড় যেতিয়া এভেকশ্যন চলি আছে তো আপোনাৰ এভেকশ্যনৰ সম্পূৰ্ণখিনি দৃশ্য দেখাবলৈ চেষ্টা কৰিম তো আপোনাক আৰু পুৰাণ ছয়গাংখনৰ আপোনাৰ যিহেতুকে নতুন ছয়গাং হৈ যাবলৈ গৈ আছে এতিয়া বৰ্তমান ৰাস্তাটো যিহেতুকে 4 লাইন হ'ব তো ট'টেলি দোকানখন ভাঙিব তো আপোনাৰ গোটেই ছয়গাংখনত দেখুৱাম আৰু ক'ত এভেকশ্যন চলিলে তো আপোনাক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টোত তো ভিডিঅ'টো আপোনাৰ যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একবাৰে নাপাব তো এতিয়া গৈ আছোঁ আমি এতিয়া ইয়াৰে দোকানখন নিশ্চয় দেখিছে ভাঙিছে তো এতিয়া গৈ আছোঁ আমি থানাৰ গৈ পিনে তো ইফালে গৈ আছোঁ তো আপোনাৰ গৈ কিনে দেখুৱাই আছোঁ ক'ত দোকান ভাঙিলে ইয়াৰে যিমান দোকান আছিলে নিশ্চয় দেখিছে তো ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ কাষত যিমান দোকান আছিলে তো গোটেই দোকানখন আজি এভেকশ্যন চলিছে তো নিজে ভাঙিছে বাৰু তো কাৰণ চৰকাৰৰ পৰা নটিচ দিছে কাৰণ JCB লগালে তো গোটেই দোকানখন গুড়া কৰি দিব তো সেইকাৰণে ইফালৰো দোকানখন ভাঙিব তো আপোনাক ভাঙাৰ আগমুহূৰ্তত বোলো আপোনাক ছয়গাংখন কেনেকুৱা আছিলে তো আগলৈ কেনেকুৱা হ'ব ভৱিষ্যতলৈ তো আপোনাক সেই উপলক্ষে বোলো আজি ছয়গাঙৰ কিছু দৃশ্য আপোনাক দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো এণ্টলৈ চাই থাকক তো সো গাইছ ফাইনেলি মই এতিয়া চণ্ডীগড় পিনৰ পৰা আহিলোঁ তো চণ্ডীগড় পিনতো ভাঙি আছে তো আপোনালোক বাৰু বেছি দুখা এটা ভাঙা তো এইফালেও বহু কাম আপোনাৰ যিমান দেখিছে তো বহুখিনি ভাঙা যাব তো মানুহ ঘৰ পৰ্যন্ত ভাঙা যাব এই এভেকশ্যনটো কাৰণ ৰাস্তাটো যিহেতুকে 4 লাইন হ'ব সেইকাৰণে ৰাস্তাৰ পৰা ওচৰত থকা বহু জেগা ভাঙা যাব এতিয়া দোকান যিমান আছে গোটেই ভাঙা যাব তো আছিলে দোকানমান ভাঙিছে তো আপোনালোকে সেয়া দেখুৱাই আছোঁ তো ভিডিঅ'টো চাই থাকক আপোনালোকে তো পুৰণি ছয়গাংখনৰ বৰ্তমান এভেকশ্যন চলি থকা ছয়গাংখনৰ আপোনাৰ গোটেইখিনি দৃশ্য দেখাবলৈ চেষ্টা কৰি আছোঁ তো ইয়াৰ নিশ্চয় দিছে দোকান খুলি আছে ট'টেলি একদম কাৰণ এভেকশ্যন চলিলে পূৰা ভাঙি চিঙি উৎপাত হৈ যাব তো সেইকাৰণে নিজে খুলি আছে দোকানখন তো আগচাইডেও খুলি আছে তো আপোনাৰ ভিডিঅ'টো চাই থাকক তো বাই বাই সো গাইছ নিশ্চয় দেখিছে বহুত কাৰণ আজিৰ পৰাতো আমি এনেকুৱাকৈ তো চাইডত যিমান দোকান আছিল তো দোকানখন যেতিয়াকৈ ভাঙিলে তো দেখা নাপায় তো আজি ভাবিলোঁ আপোনালোকক দেখুৱাম মই নিজেও চাওঁ
তো আপোনাৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তো ভেকচিন কৰা আপোনাৰ ভাল লাগিছে নে বেয়া লাগিছে, তো আপোনাৰ কি কোনৰ মত, তো আপোনাৰ কমেণ্ট কৰি জনাব। কাৰণ যিহেতুকে দোকান মাখান প্ৰায় সংখ্যক দোকান যিসকল বৰ্তমান ভাঙিছে, তো চৰকাৰী মাটিতে থকা দোকান আছিল, তো এইখিনি দোকান মাখান এভেকশ্যন চলিছে। তো এয়াই নহয়, তো চৰকাৰ আৰু এভেকশ্যন চলিব, কাৰণ ইয়াতো নিজে ভাঙিছে, মানুহমাখানে দোকানী মাখানে নিজে ভাঙিছে। তো আৰু ইয়াৰ পিছত হয়তো প্ৰশাসনৰ পৰা JCB ফকলেন লগাই কিনে দোকান মাখান ভাঙিব। তো সেইটো আপোনাক দেখাবলৈ চেষ্টা কৰিম। তো আজি ভিডিঅ'টো তো আপুনি কেনেকুৱা পালে কি গোটেইখিনি আপুনি ক'ব একেবাৰে নাপাৰিব। তো ভিডিঅ'টো লাষ্টলৈ চাওক। তো ছয়গাঁওখন আপোনাক গোটেইখন দেখুৱাইছোঁ। তো বাই বাই। সো গাইজ ফাইনেলি আমি পাই গ'লোঁ এতিয়া উগুৰি ৰাস্তাত। তো আপোনাক চবৰে যিমানখিনি আহিলোঁ, তো আপোনাক গোটেইখিনি দেখিলে। তো কথা কোৱা নাই বেছি, তো কথা ক'লে আৰু ভিডিঅ'টো অধিকা হৈ যাব কাৰণে তো আপোনাক বেছি কথা কোৱা নাই। তো গোটেই ইয়াতে নিশ্চয় দেখিছে এভেকশ্যন চলিছে, এইসকল গোটেই পূৰা একদম দোকানখন গোটেই ভাঙিছে। তো এইকেইটা দোকানখন নিশ্চয় দেখিছে গোটেই ভাঙি আছে এতিয়া বৰ্তমান। তো আপোনাক যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব। তো আপোনালোকৰ এভেকশ্যন কৰাৰ কাৰণে তো আপোনালোকৰ যি মত, তো আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাৰিব। তো আপোনাৰ ভাল লাগিছে বেয়া লাগিছে এভেকশ্যন খোৱাই বা ৰাস্তাটো বহল হয়, ভাল লাগে নে বেয়া লাগে, তো আপুনি এভেকশ্যন কৰি জনাই দিয়ক কমেণ্ট কৰি।